हेलो दोस्तों, वेलकम बैक टू माय यूट्यूब चैनल। दोस्तों आज আকৌ এটা নতুন যাদু লৈ আহিছোঁ। আশা ৰাখিছোঁ আপোনালোকে যাদুটো চাই বহুতেই ভাল পাব, বহুত মনোৰঞ্জন দিম আপোনালোকক, গতিকে চাই থাকিব। হেল্ল' গাইজ, আজি মই আপোনালোকলৈ এটি নতুন যাদু লৈ আহিছোঁ। যাদু সদায় এটা পিছত এটা আনি আছোঁ, কিন্তু আপোনালোকৰ পৰা সঁহাৰি অকণমান কম পাইছোঁ। আপোনালোকৰ সঁহাৰি পালেহে সদায় নতুন নতুন যাদু দেখিবলৈ মন যাব। যিয়ে নহওক মোৰ যাদুটো চোৱাৰ পূৰ্বে আপোনালোকে এটা কাম কৰিব, মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। কাৰণ আপোনালোকৰ শ্বেয়াৰে হয়তো মোৰ লাইক এটাই মোৰ হয়তো সঁহাৰি বঢ়াব। আৰু আপোনালোকৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, তেতিয়াহ'লে মোৰ যিকোনো যাদু খেলৰ নতুন নতুন নটিফিকেশ্যনটো আপোনালোকে সৰ্বপ্ৰথমে পাই যাব আৰু মোৰ যাদুবোৰ উপভোগ কৰিব পাৰিব। গতিকে আশা ৰাখিছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক মাৰিব, শ্বেয়াৰ কৰিব। যিয়ে নহওক গাইজ, এতিয়া মই যাদুটো আৰম্ভ কৰোঁ। আজিৰ যাদুৰ আইটেম ষ্টিক ফ্লোৱাৰ। এডাল ষ্টিকৰ পৰা কেনেকৈ ফুল বনোৱা হয়, আৰু ফুল আমি এইকাৰণে বনাওঁ যে সকলো কামতে ফুলৰ প্ৰয়োজন। ছোৱালীয়ে এজন ল'ৰাক প্ৰপ'জ কৰিব যায়, ফুল এপাহ দিয়ে। ল'ৰা এজনে ছোৱালীজনীক প্ৰপ'জ কৰিব যায়, তাতো ফুল এপাহ দিয়ে। আমি মন্দিৰত যদি পূজা কৰিবলৈ যাওঁ, তাতো ফুল এপাহ লাগে। ফুল মানে বহুত কামতেই লাগে, আৰু ফুল মই অতিকৈ ভাল পাওঁ। ইয়াৰ কাৰণে মই প্ৰতিটো যাদুতেই ফুলৰ যাদু বেছি দেখুৱাওঁ। আৰু ফুলৰ যাদুকেইটা শেষ হোৱাৰ পিছত মই আপোনালোকক নতুন নতুন ডাঙৰ ডাঙৰ বা ভয়ানক ভয়ানক যাদু মই আপোনালোকক দেখুৱাম। ঠিক আছে গাইজ, মই এতিয়া যাদুটো আৰম্ভ কৰোঁ। ইয়াত দেখিছে এডাল ষ্টীলৰ ষ্টিক মোৰ হাতত। এই ষ্টিকডাল অকল যাদুৰ কাৰণেই নহয়, আপোনালোকে যেতিয়া বৃদ্ধ হ'ব, আপোনালোকৰ 80 বছৰ 100 বছৰ পাৰ হৈ যাব, তেতিয়া এই লাঠিডাল আপোনালোকক খোজকাঢ়িবলৈ কামত দিব। সেইকাৰণে লাঠিটো মই আগতে আনি থৈছোঁ। ময়ো এদিন বুঢ়া হ'ম, মই লাঠিলৈয়ে খোজকাঢ়িম। আকৌ এটা নতুন যাদু লৈ আহিম।